Hey dosto, welcome back to my second channel Nafis Vlog. বহুত দিন ভিডিঅ' দিয়া নাই, মই নিজে পাইছোঁ মোৰ চেনেলটোৰ কথা। ভিডিঅ' দিয়া নাই মানে কি, মইতো ডাইৰেক্ট এইটো প্ৰপাৰ ইউটিউব চেনেল বুলি কোৱা নাই ন। যেনে স্কুল বন্ধ দিয়ে বা মই সময় পাওঁ তেতিয়া মই ভিডিঅ' এটা মানে কৰোঁ। সময় মানে কি, স্কুল থাকে আজিকালি পুৱাই দিছে স্কুল 7:30 12:30 স্কুল ছুটি হয়। তাৰপিছত টিউশ্যন থাকে, টিউশ্যনৰ পৰা ঘৰ আহি পাওঁ 3টাত। আহি কেনে গা ধোৱা বুলি ভাত খাওঁ, মানে পুৱা একবাৰ গা ধুই যাওঁ আৰু ধুওঁ গৰমৰ কাৰণে। তো গা ধোৱা বুলি ভাত খোৱা বুলি ৰেষ্ট লোৱা বুলি বাজে 4টা 4:30। তাৰপিছত বল খেলিব যাওঁ, আৰু গা ধুওঁ, নামাজ পঢ়িব যাওঁ, তাৰপিছত পঢ়াই চাওঁ যায়। তো আজিকালি বন্ধ, তো ভিডিঅ' বনাওঁ। এতিয়া মই নামাজ পঢ়ি আহিলোঁ মগৰীবৰ। এতিয়া মই বনাম কফি। তো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। এনেই জাষ্ট এটা নৰ্মেল ভিডিঅ' কি কৰোঁ এই ৰাতিটোত, কি কৰোঁ আপোনালোকক সেয়ে দেখাম। তো তাৰ কাৰণে মই আনিছোঁ গাখীৰ, নামানে আছে এইখিনি মই খাম। আৰু মই এটা মাইক অৰ্ডাৰ দিছিলোঁ, কিন্তু মাইকটো মই তাঁৰডাল একেলৈ নাহে। তো সেইটো এটা মাইকটোৰ মানে প্ৰব্লেম। কিন্তু যোনটো আমাৰ অকল তাঁৰ নাথাকা সেইটো কিন্তু ভাল। মোবাইলটো এটাই আছে, মাইকটো ইয়াৰ পৰা লৈ কিনে কথা দি দিওঁ। কিন্তু তাঁৰ আছে না, এইটো বহুত দিগদাৰ। আৰু যি কি নহওক, এতিয়া আমি বনাম কফি। তাৰ কাৰণে লাগিব আমাক প্ৰথমতে চচ এটা নাই, ইটোৱে বনাওঁ নেকি। চালা পিঠাকেইটা মানে পৰি গ'ল বস্তু। তো এতিয়া ফেল দিব লাগিব আৰু খাবাতো নোৱাৰাই। মই যি লালো মানে চব পৰব আগবঢ়ালোঁ। তো কফি ৰেডি। এয়া মই 2 পেকেট হেপী হেপী বিস্কুট আনিছোঁ। মানে আম্মাহঁতে চাহে বনোৱা নাই, মই কফি লৈ আহিলোঁ। এতিয়া বঢ়িয়াকৈ খাওঁ। বঢ়িয়াকৈ বিস্কুট দিছোঁ, হেপী হেপী 10খান, আৰু এয়া কফি। আৰু এইটোৱে মাইকটো এনে ভাল, কিন্তু তাত থকাৰ কাৰণে বহুত বেছি দিগদাৰ। সেইকাৰণে তো এইটো মই ফ্ৰী দিম দিয়ক। দোস্ত নেক্সট দিনা মই স্কুল যাওঁ, ৰেডি হৈছোঁ। বাই বাই। ভিডিঅ'টো ইয়াতে শেষ, লগ পাম বেলেগ ভিডিঅ'ত।